আজি আমি কথা পাতিম মটৰচাইকেল আৰু গাড়ী নিৰ্মাতা হণ্ডা কোম্পানীৰ বিষয়ে। এই কোম্পানীৰ কাহিনী আৰম্ভ হয় 17 নৱেম্বৰ 1906 জাপানত, যেতিয়া চিজুওকা গাঁৱত চাইচিৰো হণ্ডাৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম গিহি হণ্ডা আছিল আৰু তেওঁ এজন চাইকেল বেপাৰী আছিল। চাইচিৰো হণ্ডাই পঢ়া শুনা বৰ ভাল নাপাইছিল, সেইবাবে তেওঁ 16 বছৰ বয়সত পঢ়া শুনা এৰি দিয়ে। তেওঁ এদিন বাতৰি কাকতত এটা কোম্পানীত মেকানিকৰ পদ খালী হোৱা বিজ্ঞাপনটো পঢ়ে আৰু সেই চাকৰিটোৰ বাবে তেওঁ টকিঅ'লৈ যায়। তাত তেওঁ চাকৰিটো দিয়ে, কিন্তু বয়স কম হোৱাৰ বাবে তেওঁক গাড়ী মেকানিক নহয় চাফা কৰা চাকৰিহে দিয়ে। কিন্তু হণ্ডাই এই কোম্পানীৰ মালিকক ৰিকুৱেষ্ট কৰিলে যে তেওঁক মেকানিকৰ কাম শিকাব লাগে। মালিকে তেওঁৰ কথা মানি আন এটা ব্ৰাঞ্চলৈ পঠিয়ায়, য'ত ৰাতি ৰেচিং কাৰ বনোৱা হৈছিল। কম দিনৰ ভিতৰতে হণ্ডাই সকলো কাম শিকিবলৈ সক্ষম হয়। 23 নৱেম্বৰ 1924 চনত এই কোম্পানীৰ গাড়ীখনে 5th জাপান চেম্পিয়নশ্বিপত ভাগ লয় আৰু জিকে। হণ্ডা সেই গাড়ীৰ মেকানিক হিচাপে আছিল। তাৰ পাছত সেই কোম্পানীয়ে জাপানত বহুতো ব্ৰাঞ্চ খোলে, তাৰ ভিতৰত এটা ব্ৰাঞ্চ হণ্ডাক চলাবলৈ দিয়ে। 1928 চনত তেওঁ সেই কোম্পানী ত্যাগ কৰে আৰু ঘৰলৈ উভতি আহে। ঘৰলৈ আহি তেওঁ এটা নিজৰ গেৰেজ খোলে আৰু নিজে মেকানিকৰ কাম কৰে। তাৰ পিছত তেওঁ অন্য কোম্পানীৰ বাবে সস্তা পিষ্টন ৰিং বনাব বিচাৰিলে আৰু সকলো পইচা লগাই টিকি নামৰ এটা কোম্পানী খোলে আৰু টয়োটা কোম্পানী হণ্ডাৰ পৰা ৰিং কিনিবলৈ বিচাৰিলে। এনেতে হণ্ডাই এটা ৰেচত এক্সিডেণ্ট হয় আৰু 3 মাহৰ পাছত তেওঁ হস্পিটেলৰ পৰা আহে। সেই সময়তে তেওঁ পিষ্টনবোৰ ভাল কোৱালিটিৰ নোহোৱাৰ বাবে টয়োটাৰ পৰা নিকিনা হয়। তেওঁৰ জীৱনৰ সকলো পইচা শেষ হৈ গ'ল। 1944 চনত দ্বিতীয় বিশ্বযুদ্ধত এই কোম্পানীৰ ওপৰত বোম পেলোৱা হয় আৰু যাৰ ফলত কোম্পানী ধ্বংস হৈ যায়। যুদ্ধ শেষ হোৱাৰ পাছত কোম্পানীৰ অৱশেষবোৰ বেছি সেই পইচাৰে 1946 চনত হণ্ডা টেকনিকেল ৰিচাৰ্চ ইনষ্টিটিউট খোলে। যুদ্ধত জাপান হাৰে আৰু সেই সময়ত মানুহে খোজকাঢ়ি অহা যোৱা কৰিছিল। সেই সময়ত হণ্ডাই এটা সৰু ইঞ্জিন বনায় আৰু চাইকেলত লগাই দিয়ে। সকলো লোকে এই বাইকখন বহুত ভাল পায়। 1939 চনত এই কোম্পানীৰ নাম সলাই হণ্ডা মটৰ ৰাখে। এই বছৰেই হণ্ডাই 2 ষ্টক মটৰচাইকেল নিৰ্মাণ কৰে। 1961 চনত হণ্ডা কোম্পানীয়ে প্ৰতি মাহত 1 লাখতকৈ অধিক মটৰচাইকেল নিৰ্মাণ কৰিবলৈ লয়। কিছু বছৰ পিছত হণ্ডাই 4চকীয়া বাহনো নিৰ্মাণ কৰিবলৈ লয়। তাৰ পাছৰ পৰাই হণ্ডা কোম্পানীয়ে কেতিয়াও উভতি চোৱা নাই। শেষত 5 আগষ্ট 1991 চনত চাইচিৰো হণ্ডাৰ মৃত্যু হয়। সকলোৰে মাজত হণ্ডা কোম্পানী আজিও অতি জনপ্ৰিয়।